গাইস কাৰেণ্ট নাই আৰু স্পেশালি কাৰেণ্টটো কাটি দিয়া হৈছে আৰু ইমানে বেছি গৰম হৈছে এনেকুৱা এখন কৰিবলগীয়া আছে আৰু কিন্তু মজা বহুত পাইছে গাইস ঘৰত যদি কাৰেণ্ট কাটে প্লিজ তেনেকৈ কৰিব প্লিজ ইমান ৰিলেক্স ফিল কৰিছোঁ নহয় কি ক'ম মানে আৰু শব্দৰে হেৰাই গৈছে ভাই মানে ইমানেই কটি জ্বলা গৰম মানে কাপোৰ চাপোৰ পিন্ধিব নোৱাৰা হৈছোঁ মানে একদম মানে এতিয়া যেনে তেনে কাপোৰ পিন্ধি আছোঁ গাইস বহুত ভাল লাগিছে বতাহ পাই ভাল লাগি গৈছে মানে গাইস কি ক'ম আৰু মানে এখন বিচনী নে কি এখন আপোনালোকৰ মানে কি ক'ম আৰু বেছি ডাঙৰে বিচনী হৈছে আৰু বেছি মানে বিচনীখন বেছিয়ে ভাল হৈছে মানে গোটেই মানে বডিটো ঠাণ্ডা কৰি দিছে মানে গাইস একদম মানে ঘাম চাম একদম ওলাই গৈছে পানীত মানে কাপোৰ তিতি গৈছে গাইস ধুবতো লগা হৈ গৈছে মানে ইমানেই গৰম কটি ফটা গৰম একদম একদম কিছুমানে ভেকুলী দিৱসে কৰাই দিলে নেকি সেইকাৰণে বেছিকৈ গৰম পৰিছে হয় চাগে বহুত কালৰ দিৱসে কৰাই দিলে চাগে ভেকুলী আৰু মই একো খবৰ নিবিচাৰোঁ গাইছ কটি ফটা গৰম কটি ফটা